Hey guys, কি খবৰ and welcome back to my YouTube channel. মই আছো এতিয়া বগীবিলত পুৰা 6টা বাজিছে আৰু মই এতিয়া গৈ আছো নগাঁও দেখাই আছে ইয়াৰ পৰা 326 কিলোমিটাৰ আৰু টাইম দেখাই আছে 7 ঘণ্টা 12 মিনিট বগীবিলৰ ভিউটো ন এতিয়া একদম পুৰা মজা লাগি আছে মজা এ ধুনীয়াকে লাইট জ্বলি আছে গুগল মেপৰ মতে মই 1:11 গৈ পেলাই নগাঁও পামগে এতিয়া কিমান টাইম লাগে সেইটো চাব লাগিব এইখিনি পাই হৈ গ'ল বগীবিল দলং খতম বহুত জলদি ক্ৰছ কৰি দিলো হাৰ্ডলি মানে 5 মিনিট লাগিছে এই দলংখন পাৰ হওঁতে বাকি এতিয়া এইখিনি বা আন্ধাৰ মানে য'ত ভাল পোহৰ চোহৰ পাওঁ ততহে মটোব্লগিং কৰিম মানে ৰাতি GoPro কোৱালিটি একেবাৰে বেয়া আহে কেমেৰাত কেপচাৰ হৈছে নে গম নাপাওঁ সেইখিনিত বহুত ফগ আছে এতিয়া টাইম আছে 6:46 তো এতিয়া মই আহি পালোহি মৰাণ টাউন গুগল মেপে দেখাই আছে 285 কিলোমিটাৰ আছে এইখিনি ইমান টেনচন হৈ থকা নাই কাজিৰঙাখনলৈ অকমান ভাবি আছো কাজিৰঙাত মানে অকণ ৰিক্স আছে তো একো নাই যিমান পাৰো চেষ্টা কৰো ইয়াৰ পৰা ল'ব লাগিব ৰাইট চাইড এইবিলাক জেগাতে অকণ টাইমটো খায় হাইৱেত একদম টেনচন নাই ফগ লাইটটো অফ কৰি দিওঁ তেল ভৰাইছিলো বগীবিল নোপোৱা আগতে আৰু এতিয়া এটা বাৰ গ'ল তেলৰ আৰু এবাৰ ফিল আপ কৰিব লাগিব তেতিয়াহে নগাঁও গৈ পামগে এই ট্ৰাকখনৰ পৰা ময়ো যাব নোৱাৰা হলো আৰু সেইখনো নোযোৱা হ'ল নগাঁও আছে 228 কিলোমিটাৰ মোৰ তেলৰ হাফ টেংকি গুচি গ'ল অলমষ্ট সেইকাৰণে তেল ভৰাব আহিছো ইয়াত বেগটো এইটো চাইডে আহি আছে বাই ফিল আপ কৰি ললো ইয়াতে তেল লাগিলে 470 টকাৰ এতিয়া টেংকি আছে ফুল এতিয়াও ক'তো ৰখি নাই চিধা যাম ঘৰ এইটো ওৱান ৱে ৰাস্তা হয় আৰু আগচাইডৰ পৰা গাড়ী আহিলে মানে একো চকুৱে মনিব নোৱাৰা নিচিনাই হৈ যায় এতিয়া আহি পালোহি এনেকুৱা এটা জেগা ইয়াৰ পৰা নগাঁও আছে 170 কিলোমিটাৰ এইখিনি ভাল ৰাস্তা পাওঁতে অকণ স্পীড মেইনটেইন কৰি যাব লাগিব এতিয়া টাইম হৈ আছে 9:18 আৰু এইখিনিতে ৰখিছিলো ৰখাৰ ৰিজনটো হৈছে মোৰ বাইকৰ যোনডাল গিয়াৰ লিভাৰ আছিল গিয়াৰ লিভাৰডাল খুলি গৈছিলে তো মানে ফাৰ্ষ্ট টাইম সেইটো দেখিনো একদম মাথা বেয়া হৈ গৈছিলে অলপ সময় ভাবি পেলাই যেনে তেনে মই নিজে সেই বস্তুটো আকৌ লগাই ললো কাজিৰঙাও পাৰ কৰিব আছে কাজিৰঙা পাৰ কৰা নাই এতিয়ালৈকে টাইম হৈ আছে 9:18 এখন চাইনবোৰ্ড পাইছো ইয়াতে লিখা আছে কাজিৰঙা 35 কিলোমিটাৰ আৰু নগাঁও আছে 127 কিলোমিটাৰ কাজিৰঙাখন ভালকে পাৰ হৈ যাব পাৰিলে টেনচন নাই দুখন টাৰকে মাৰিলে আজি কি দেখি আছো গোটেই ৰাস্তাটো ব্লক হৈ গ'ল এতিয়া গাড়ী চাই তেনেকে এফালৰ পৰা অহা নাই মই বাইক লৈ আহিছো কাৰণে ওলাই গুচি আহিলো এতিয়া গোটেই কাজিৰঙাখন খালী হৈ গ'ল চাগে ৰাতি 10টা বাজিব হ'ল অকলে বাইক লৈ যাবলৈ ৰিক্স আছে বহুত চাওক না গোটেই ৰাস্তাটোত এখনো গাড়ী নাই এতিয়া আহি পাই গ'লোহি বোকাখাট হোটেল স্বাগত ইয়াতে পেৰা আছে নাই চাওঁ ইয়াতে পেৰা ল'ব আহিছিলো আৰু পেৰাটো লোৱা হৈ গ'ল বাৰু পেৰা লোৱা চকতে মোবাইলটো উলিয়াইছিলো মোবাইলটো ডিছপ্লেখন ফাটি গ'ল টেম্পাৰো নাছিলে তো মানুহজনে ফোন কৰিছিলো আৰু হাতৰ পৰা তেনেকুৱাতে খুলি পৰি গ'ল উপায় নাই আৰু যি হ'ব লগা আছিল হৈ গ'ল এতিয়া বাজি আছে পুৰা 10:01 ডিছপ্লেটোৱে কাম কৰি আছে যেনিবা যাব আছে 118 কিলোমিটাৰ আৰু গুগল মেপে দেখাই আছে 2 ঘণ্টা 40 মিনিট লাগিব তাতকে আগতে পাব লাগে বাৰু কি ৰাতি কথা একো ক'বও নোৱাৰি মোবাইলটো পাহে অলপ মনটো বেয়া লাগি গ'ল বাকী চব ঠিকে আছিলে এনেকে এতিয়া গৈ আছো মানে কাজিৰঙাত ন স্পীড একদম মেইনটেইন কৰিব নোৱাৰি আৰু অকলে যাবলৈ এইখিনি ৰিক্স আছে সেইকাৰণে মই ট্ৰাকখনৰ পিছে গৈ যদি আগত গাড়ী দেখো তেনেহলে সেইখন গাড়ীৰ লগত গুচি যাওঁ তেনেকে মানে আহি আছো কাজিৰঙা অলমষ্ট পাৰ হলো বুলিয়ে ক'ব পাৰি আৰু এইটো চাইডৰ পৰা অহা গাড়ী বিলাকে ন তামাম চকুত লাইট মাৰে বাকী ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাই আছে কমেন্ট কৰিব যদি ভাল পাই আছে তেনেহলে এটা লাইক কৰি দিব আৰু যোনসকল নতুন গাড়ী আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আজি মই আলুৰ পৰা ঘৰলৈ আহি আছো কিন্তু হ'লেও মানে সিদিনাখন নিচিনা বৰ লাগি যোৱা নাই এইটো এটা এক্সপিৰিয়েঞ্চ হ'ল ইমান ৰাতি ঘৰলৈ অহা আজিৰ দিনটো চাবলৈ গ'লে মই 500 কিমান কিলোমিটাৰ মাৰি দিলো মই যেতিয়া আলুত চাইছিলো আলুৰ পৰা নগাঁৱলৈ 12 ঘণ্টা 50 মিনিট নে কিমান দেখাই আছিলে 1:30 বজাত ৰাস্তা খুলি দিছে আৰু তেতিয়াৰ পৰা নন ষ্টপ আহিছো এতিয়া বাজি গ'ল 11টা ৰাতিপুৱা আলুৰ হোটেলতে ওলোৱাতে যি খোৱা সেয়াই আৰু তাতকে একো বেছি খোৱা নাই পৰঠা কণী আৰু চাহ খাই আহিছিলো ৰাতিপুৱা 9টা মান বজাত এতিয়া একো ৰখা প্লেনো নাই আৰু একো কামো নাই আহি পালো এই ট্ৰেইন গেটটো আৰু এই জেগাখিনিৰ নামটো কি আছিলে পাহৰি গলো ইয়াৰ পৰা নগাঁও আছে 53 কিলোমিটাৰ চাওক চব নাইট চুপাৰ আৰু মই নাইট ৰাইডাৰ টাইম হৈ আছে 11:49 মিছা আৰ্মি কেম্পটো পাৰ হৈছো এতিয়া টাইম হৈ আছে একদম পুৰা 12টা এতিয়া আহি পাই গলোহি মই চামুগুৰি আৰু চামুগুৰিৰ পৰা আমাৰ ঘৰ আছে 25 কিলোমিটাৰ GoProটোৱে বাই SD কাৰ্ড এৰৰ মাৰি আছে আহি পাই গলোহি মুকলি মাইল চক আৰু ইয়াৰ পৰা ল'ব লাগিব লেফ্ট চাইড লৈ ললো আৰু এতিয়া চিধা তো গাইজ ফাইনেলি আহি পাই গলোহি ঘৰ টাইম হৈ আছে 12:23 মানে গুগল মেপতকে একদম 1.5 ঘণ্টা আগত পাই গলোহি বেলেগ হৈ গ'ল ঘৰ পাই